গাইস আজি আপোনালোকক মোৰ চেনেলটোত ফাৰ্ষ্ট ভিডিঅ' দেখাবলৈ ওলাইছোঁ এটা আনবক্সিং। এইটো হৈছে Realme 2 ব্ৰেণ্ড Realme আৰু মই এইটো ফ্লিপকাৰ্টৰ পৰা আহিছে আৰু এতিয়া মই এইটো আনবক্সিং কৰিব গৈ আছোঁ। এইটো Realme 2 আনবক্সিং কৰিছোঁ মই খুলিব গৈ আছোঁ। দেখিছে আপোনালোকে ফ্লিপকাৰ্টৰ তৰফৰ পৰা এয়া মই আনবক্সিং কৰিম এতিয়া। দেখিছে আপোনালোকে এইটো Realme 2 এয়া Realme বৰ সুন্দৰকৈ ফ্লিপকাৰ্টে বৰ সুন্দৰকৈ পেকিং কৰি পঠাইছে। বক্স কণ্টেণ্ট কি আছে মই দেখাম আপোনালোকক। দেখিবলৈ পাইছে এটা কেছ কভাৰ দিছে Realme গাইড। এইটো এটা বৰ ধুনীয়া সুন্দৰ কেছ কভাৰ দিয়া দেখা গৈছে। দেখিছে আপোনালোকে এডাল বঢ়িয়া চাৰ্জাৰ, এডাল USB কেবল। ইয়াত ব্ৰেণ্ডিং Oppo লিখা আছে যিহেতু Realme টো Oppo পৰা ভাগ হৈ আহিছিলে। আমাৰ এইটো হৈছে আমাৰ মেইন মোবাইলটো। খুব সুন্দৰ লাগিছে মোবাইলটো। এইটো ব্লু কালাৰ দেখিছে আপোনালোকে। এইটো ইতিমধ্যে আনবক্সিং হৈ গৈছে। এইটো মই আপোনালোকৰ আগত অন কৰি দেখাম। অন হৈ আছে। বেক সাইডটো দেখিছে অতি সুন্দৰ লাগিছে দেখি, শাইনিং আছে বহুত। এতিয়া এইটো আৰম্ভ হৈছে। এতিয়া মই এই ছেটিংছখিনি মিলাই লওঁ তাৰপিছত দেখাওঁ আপোনালোকক। ফেচ আনলকো আছে, ফেচ আনলক লক দিম। ইতিমধ্যে অন হৈছে।